নমস্কাৰ যোৱাটো ভিডিঅ'ত আমি 2014 চনৰ পেপাৰখন আলোচনা কৰি আছিলোঁ তাৰে 7টা প্ৰশ্ন আলোচনা কৰা হ'ল বাকি থকা প্ৰশ্নকেইটা আজি আলোচনা কৰিবলৈ ওলাইছোঁ 98 নম্বৰ কুৱেশ্যন ছাত্ৰ-ছাত্ৰীৰ উত্তৰ বহীৰ ভুল শুধৰোৱাৰ আটাইতকৈ ফলপ্ৰসূ উপায় কোনটো অপচন 1 ছাত্ৰ-ছাত্ৰীক বেছিকৈ অনুশীলন কৰিবলৈ দিয়াটো অপচন 2 শুদ্ধ উত্তৰটো বৰ্ডত লিখি দিয়াটো অপচন 3 ভুলটো বাৰে বাৰে কৈ দিয়াটো আৰু অপচন 4 ভুলবোৰ চিহ্নৰ দ্বাৰা উলিয়াই দি ছাত্ৰ-ছাত্ৰীক নিজেই শুধৰাবলৈ দিয়াটো শুদ্ধ উত্তৰটো হ'ব অপচন 4 ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া কমকৈ ভুল কৰে ভুলবোৰ চিহ্নৰ দ্বাৰা উলিয়াই দি তেওঁলোকক নিজেই শুধৰাবলৈ দিব লাগে কিন্তু যেতিয়া ভুল বেছি হয় তেতিয়া গোটেই বহিখন চিহ্নৰে ভৰাই দিব নালাগে তেনে কৰিলে ছাত্ৰ-ছাত্ৰীৰ মনত বিৰূপ প্ৰভাৱ পৰিব পাৰে তেওঁলোকে সেই বহিখন সমনীয়া বা অভিভাৱকক দেখুৱাবলৈ নিবিচাৰিব লুকুৱাই ৰাখিব বিচাৰিব এনেদৰে আৰু বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন আহিলে ইয়াতকৈ উপযুক্ত অপচন দেখিলে আপোনালোকে সেইটোকে নিৰ্বাচন কৰিব এইটো অপচন ইয়াত শুদ্ধ হ'লে বুলি যে সকলোতে শুদ্ধ হ'ব তেনে নহয় ইয়াত দিয়া বাকি অপচন কেইটাৰ তুলনাত এই উপায়টো বেছি ফলপ্ৰসূ বাবেহে তাকে নিৰ্বাচন কৰিছোঁ 99 নম্বৰ কুৱেশ্যন ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ বাহিৰত বা ভিতৰত সদায় লেংগুৱেজ 1 বা লেংগুৱেজ 3 মাতৃভাষা বা তৃতীয় ভাষা এটা প্ৰেজেন্টেশ্যন শুনি আনৰ পৰা শুনি বুজি পোৱা টান পাইছে এই সমস্যাটো সমাধান কৰিবৰ বাবে কি কৰিব অপচন 1 আছে নিৰ্দিষ্ট ভাষাটো কোৱা লোকৰ দ্বাৰা শিকোৱাব লাগে ভাষা এটা শিকাৰ ক্ষেত্ৰত নিৰ্দিষ্ট ঠাই নিৰ্দিষ্ট পৰিৱেশ বা নিৰ্দিষ্ট ব্যক্তিৰ কোনো প্ৰাধান্য নাথাকে যিকোনো ব্যক্তি যিকোনো ঠাইৰ পৰা ভাষা এটা শিকাৰ সুবিধা প্ৰদান কৰিব লাগে অপচন 2 লেংগুৱেজ 1 বা লেংগুৱেজ 3 শ্ৰেণীৰ সংখ্যা বঢ়াই দিব লাগে শ্ৰেণীৰ সংখ্যা বঢ়াই দিলেও লাভ নহ'ব যদিহে ছাত্ৰ-ছাত্ৰীৰ সমস্যাবোৰ ক'ত সেইটো উলিয়াব পৰা নাযায় অপচন 3 নিৰ্দিষ্ট ভাষাটো ব্যৱহাৰ অধিক কৰি অনুশীলন কৰোৱাব লাগে শুদ্ধ অপচনটো হ'ব এইটো ছাত্ৰ-ছাত্ৰীয়ে যিটো ভাষা বুজি নাপায় সেইটো শিকাই থকাতকৈ বেছিকৈ ব্যৱহাৰহে কৰিব দিব লাগে ব্যৱহাৰৰ দ্বাৰাই ভাষাটোৰ অনুশীলন কৰাও হ'ব আৰু ভাষাটোৰ লগত মাতৃভাষাৰ দৰে এটা সম্পৰ্ক গঢ় লৈ উঠিব যাৰ বাবে শিকিবলৈও সহজ হৈ পৰিব অপচন 4 আছে তেওঁলোকৰ লেংগুৱেজ 1ৰ ওচৰ চপা অন্য এটা ভাষা বাছি ল'ব লাগে ছাত্ৰ-ছাত্ৰীয়ে এটা ভাষা বুজি পোৱাত অসুবিধা হ'লে বুলি বেলেগ এটা সেইটো বাদ দি বেলেগ এটা ভাষা জনা ভাষা এটা বাছি ল'ব নালাগে তেনে কৰিলে বুজি নোপোৱা ভাষাবোৰ নিশিকাকৈ থাকি যাব সেয়ে প্ৰয়োজন হ'লে বুজি পোৱাত সহায় হোৱাকৈ নজনা ভাষা এটা শিকাওঁতে জনা ভাষা এটাৰ সহায় ল'ব পাৰে কিন্তু নজনা ভাষাটো একেবাৰে বাদ দিব নালাগে পিছৰ প্ৰশ্নটো লৈছোঁ পঠন কাৰ্যৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া বুজি নোপোৱা শব্দ পায় তেতিয়া সম্পূৰ্ণ পাঠটো বুজি পাবৰ বাবে কি কৰিব লাগে কিতাপ বাতৰি কাকত পোষ্টাৰ এইবিলাকত যিকোনো পঠনৰ সময়ত বা পঢ়িলে কিছুমান বুজি নোপোৱা শব্দও পোৱা যায় তেনেদৰে পালে কি কৰিব লাগে বুলি সুধিছে অপচন 1 আছে বেছি সহজ পাঠ এটা বাছি ল'ব লাগে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত পাঠ্যপুথিতো বিভিন্ন ধৰণৰ পাঠ থাকিব পাৰে আৰু সকলো পাঠ বুজি পোৱাটো দৰকাৰী তেনে ক্ষেত্ৰত যদি কঠিন পাঠটোৰ সলনি সহজ পাঠ এটা বাছি দিয়ে নজনা কথাবোৰ তেওঁলোকে নজনাকৈয়ে থাকি যাব আৰু পিছলৈ বুজি নোপোৱা শব্দ আনে কোৱা শুনিলে বা ক'ৰবাত শুনিলে কেনেদৰে বুজি ল'ব লাগে সেই কৌশলটো নজনাকৈয়ে থাকি যাব গতিকে অপচন 1টো শুদ্ধ নহ'ব অপচন 2 আছে তেওঁলোকক লগে লগেই অভিধান মেলিবলৈ শিকাব লাগে অভিধান এখন কেতিয়াও সকলো সময়তে সুবিধামতে পোৱা নাযায় বা পালেও বাৰে বাৰে অভিধান চাই বুজি থকাটো দক্ষতাৰ পৰিচয় নহয় অপচন 3 আছে শিক্ষকক বা ওচৰ চুবুৰীয়াক সুধিবলৈ ক'ব লাগে বুজি নাপালে শিক্ষকক বা ওচৰ চুবুৰীয়াক সোধাটো ভাল অভ্যাস তেনে কৰিলে ল'ৰা বা ছোৱালীজনীৰ জনা আগ্ৰহ আছে বুলি কওঁ কিন্তু প্ৰতিটো সময়তে আনক সুধি থাকিলে তেওঁলোকে আনৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিব নিজে বুজিব চেষ্টা নকৰিব সেয়েহে এই অপচনটো সম্পূৰ্ণ ফলপ্ৰসূ নহ'ব অপচন 4 আছে বিষয়টোৰ প্ৰসংগত থকা তথ্যখিনি ব্যৱহাৰ কৰি অৰ্থটোৰ সম্পৰ্কে সঠিককৈ এটা মোটামুটি ধাৰণা কৰি ল'বলৈ শিকাব লাগে এইটোৱে শুদ্ধ উত্তৰ হ'ব পঢ়ি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে নতুন আৰু নুবুজা এটা দুটা শব্দ পালেও সকলো শব্দটো নুবুজাকৈ নাথাকে যিখিনি বুজি পায় সেই বুজি পোৱা শব্দসমূহে কি প্ৰসংগৰ কথা কৈছে কিহৰ বিষয়ে কৈছে তাৰ পৰা ধাৰণা এটা লৈ নজনা শব্দকেইটাৰ অৰ্থ কি হ'ব পাৰে তাৰো অনুমান কৰিবলৈ শিকাব লাগে এনে কৰিলে তেওঁলোকৰ ভাষা দক্ষতাসমূহ বৃদ্ধি হ'বলৈ ধৰিব 101 নম্বৰ প্ৰশ্ন বুজি পাই কৰা কম্প্ৰিহেনশ্যনৰ সৰ্বোচ্চ মাত্ৰা তলৰ কোনটোৱে নিৰ্দেশ কৰে চাৰিটা কাৰ্য অৰ্থাৎ অপচন দিয়া আছে এই অপচন কেইটাৰ কোনটো কাৰ্যৰ পৰা আপোনাৰ এনে লাগিব যে
ছাত্ৰ ছাত্ৰী এগৰাকীয়ে বহুত ভালকৈ বুজি পাইছে। অপশ্যন 1 আছে ছাত্ৰ ছাত্ৰীৰ নিজৰ শব্দ ব্যৱহাৰ কৰি পুনৰ লিখন কৰা, পাঠটোৰ পৰাই কিৱৰ্ড আৰু সম্পূৰ্ণ বাক্যলৈ ব্যৱহাৰ কৰা আৰু পাঠটোৰ ভিতৰতে বেলেগ বেলেগ অৰ্থ নিৰ্ণয় কৰা। অপশ্যন 2 পাঠটোৰ পৰা পইণ্ট আৰু কিৱৰ্ড লিখি লোৱা, পাঠটোৰ বেলেগ বেলেগ অৰ্থ নিৰ্ণয় কৰা। অপশ্যন 3 ছাত্ৰ ছাত্ৰীৰ নিজৰ শব্দ তথা কিৱৰ্ড ব্যৱহাৰ কৰি পুনৰ লিখন কৰা আৰু অপশ্যন 4 ছাত্ৰ ছাত্ৰীৰ নিজৰ শব্দ ব্যৱহাৰ কৰি পুনৰ লিখন কৰা, পাঠটোৰ পৰাই সম্পূৰ্ণ বাক্যলৈ ব্যৱহাৰ কৰা আৰু পাঠটোৰ ভিতৰতে বেলেগ বেলেগ অৰ্থ নিৰ্ণয় কৰা। গোটেইকেইটা অপশ্যনৰ তুলনাত প্ৰথমটো অপশ্যন পঢ়ি বুজা গৈছে যে এটা লিখনি পঢ়ি শিক্ষাৰ্থী এগৰাকীয়ে সেই লিখনিটো পুনৰ নিজৰ ভাষাৰে লিখিব পাৰিছে, কিৱৰ্ড কিছুমান লৈ বাক্য কিছুমান লৈ লিখিব পাৰিছে আৰু তাৰ অৰ্থসমূহ বিভিন্ন দৃষ্টিকোণৰ পৰা চাব পাৰিছে। অৰ্থাৎ তেওঁক যেনেকৈ লিখিব নিদিয়ক লাগিলে সকলো ধৰণে লিখিব পাৰিছে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1। বাকীকেইটা অপশ্যনত থকা কথাখিনি প্ৰথমটো অপশ্যনতে অন্তৰ্ভুক্ত হৈ আছে। 102 নম্বৰ প্ৰশ্ন, লেখনি এটাৰ মূল্যায়ন কৰোঁতে চাব লগা প্ৰথম দিশটো কোনটো সেইটো সুধিছে। অপশ্যন 1 আছে ব্যাকৰণৰ গাঁথনি। লেখনি এটাত ব্যাকৰণৰ গাঁথনিসমূহ শুদ্ধ হ'ব লাগে যদিও প্ৰথম দিশ বুলি কওঁতে ব্যাকৰণৰ গাঁথনিটো নাহে, কাৰণ ব্যাকৰণৰ বহুতো নিয়ম থাকে যিবোৰ সকলোৱে একে সময়তে নাজানিব পাৰে বা নিশিকিব পাৰে, সেইবুলি সেই লিখনিটো অৰ্থহীন হৈ নাযায়। অপশ্যন 2 আছে শব্দৰ সীমা। কিছুমান মানুহে কম শব্দতে যিটো বৰ্ণনা লিখিব পাৰে, আন কিছুমানে নোৱাৰিবও পাৰে, সেয়ে শব্দৰ সীমাও লেখনি এটাৰ প্ৰথম দিশ নহয়। অপশ্যন 3 আছে বিষয়বস্তুৰ প্ৰাসংগিকতা আৰু ই প্ৰেৰণ কৰা বাণী। লেখনি এটাৰ মূল্যায়নৰ প্ৰথম দিশটো এইটোৱে হ'ব, লিখোঁতাজনে কি বুজাব বিচাৰিছে পঢ়োঁতাজনে বুজি পাইছেনে নাই, বা লেখনিটো পঢ়ি বিষয়বস্তুটো বুজি পাইছেনে নাই, পোৱা যায় নে নাযায়, সেইটোৱে প্ৰথমে মূল্যায়ন কৰিব লাগে। বাকী সৰু সুৰা ভুল কিছুমান সকলোতে থাকি যায়, সেইবোৰত অধিক গুৰুত্ব দিব নালাগে, প্ৰয়োজন হ'লে পাছত শুধৰাই দিব লাগে। অৱশ্যে কিছুমান বিশেষ লিখনি থাকে য'ত বানান চোৱা হ'ব, ব্যাকৰণ চোৱা হ'ব বুলি উল্লেখ থাকে, কিন্তু ইয়াত তেনে বিশেষ লেখনিৰ কথা কোৱা নাই, সাধাৰণ লেখনিৰ কথা কোৱা হৈছে, সেয়ে শুদ্ধ উত্তৰটো হ'ব এইটোৱে অপশ্যন 3। 103 নম্বৰ প্ৰশ্ন, ভাষা এটা শিকোঁতে ড্ৰেছ নিৰ্দেশাৱলীয়ে স্বকীয় পঠনৰ সুযোগ দিয়ে, প্ৰাসংগিক সূত্ৰ আদিৰ বিস্তৃত পৰিসৰ এটা দিয়ে আৰু ফল সম্পৰ্কে তাৎক্ষণিক ফিডবেক কামৰ দ্বাৰা দিয়ে। ইয়াতে শিক্ষণৰ 4টা প্ৰক্ৰিয়া আছে। প্ৰথমটো আছে ডিষ্টেন্স লাৰ্ণিং, য'ত দূৰৰ পৰাই ফিজিকেল কণ্টেক্ট নোহোৱাকৈ শিকিব পাৰে, যেনে ৰেডিঅ', টিভি, ইণ্টাৰনেট এইবোৰৰ সহায়ত। য'ৰ পৰা শিকে, যাৰ অধীনত থাকে, তেওঁৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাথাকিবও পাৰে। পিছৰ প্ৰক্ৰিয়াটো আছে প্ৰগ্ৰেম লাৰ্ণিং। প্ৰগ্ৰেম লাৰ্ণিঙৰ যিকোনো প্ৰকাৰে ল'ব পাৰে, কম্পিউটাৰ সহায়ক হওক বা টেক্সটবুকৰ সহায়ত হওক, কিন্তু এই প্ৰক্ৰিয়াটো এটা ক্ৰমিক প্ৰক্ৰিয়া। কিবা এটা শিকিবলৈ ষ্টেপ বাই ষ্টেপ ডিজাইন কৰা থাকে, সজোৱা থাকে আৰু সেই নিয়ম অনুসৰিহে শিকি যাব পাৰে। 3 নম্বৰত আছে কম্পিউটাৰ এইডেড। কম্পিউটাৰৰ, ইণ্টাৰনেট আৰু মোবাইলৰ দৰে আহিলাসমূহক একেলগে কম্পিউটাৰ এইডেড বুলি কোৱা হৈছে। আৰু শেষত আছে ডাইৰেক্ট লাৰ্ণিং। প্ৰত্যক্ষভাৱে কাৰোবাৰ পৰা শিকিলে বা শ্ৰেণীত শিক্ষকৰ পৰা শিকিলে সেইটো ডাইৰেক্ট লাৰ্ণিং বুলি কোৱা হয়। এতিয়া শিক্ষণৰ এই প্ৰক্ৰিয়াকেইটাৰ ভিতৰত কোনটো প্ৰক্ৰিয়াৰ জৰিয়তে ভাষা এটা শিকিলে স্বকীয় পঠনৰ সুবিধা পাব, পঢ়োঁতে প্ৰয়োজন হোৱা বিভিন্ন তথ্য সহজতে বুজি পাব আৰু কিমানখিনি আগবাঢ়িব পাৰিছে, কিমানখিনি নোৱাৰিছে, লগে লগেই ফিডবেক পাব, সেইটো সুধিছে। শুদ্ধ উত্তৰটো হ'ব কম্পিউটাৰ এইডেড লাৰ্ণিং। ডাইৰেক্ট লাৰ্ণিঙৰ আৰু ডিষ্টেন্স লাৰ্ণিঙত আপুনি প্ৰাসংগিক সূত্ৰ কিছুমান পাব পাৰে, কিন্তু সীমিত সংখ্যক ব্যক্তিৰ পৰাহে পাব। প্ৰগ্ৰেম লাৰ্ণিঙত ফিডবেক এটা পাব যদিও ছিষ্টেমেটিক প্ৰক্ৰিয়াহে পাব। তাৰ বিপৰীতে কম্পিউটাৰ এইডেড লাৰ্ণিঙৰ পৰিসৰ বহুত বেছি, কম সময়তে বহুতো তথ্য লাভ কৰিব পাৰি, নিজে বুজি পোৱাকৈ তথ্য বাছি ল'ব পাৰি, লগতে লজিকেল আৰু চাইণ্টিফিক ফিডবেকো লগে লগে পাব পাৰি। 104 নম্বৰ প্ৰশ্ন, দ্বিভাষিক শ্ৰেণীকোঠা এটা য'ত নিজৰ ভাষা কোৱা আৰু নিৰ্দিষ্ট লক্ষ্য ভাষা কোৱা ছাত্ৰ ছাত্ৰী মিহলি হৈ থাকে, তেনে শ্ৰেণীকোঠা এটা সুবিধাদায়ক হোৱাৰ কাৰণ কি? প্ৰথমতে কৈ লৈছোঁ, দ্বিভাষিক অথবা বহুভাষিক শ্ৰেণীকোঠাসমূহ বৰ্তমান শিক্ষা ব্যৱস্থাত প্ৰত্যাহ্বান হিচাপে নলৈ ভাষা শিকাৰ সুযোগ হিচাপে গ্ৰহণ কৰা হয়। কাৰণ বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰা ছাত্ৰ ছাত্ৰী যেতিয়া একেলগে থাকে, কথা বতৰা পতাৰ সময়তে হওক বা পঢ়ি থকা সময়তে হওক, বিভিন্ন প্ৰকাৰে এজনে আনজনৰ পৰা শিকিব পাৰে। গতিকে যিটো বাক্য এনে সুযোগ, সুবিধা, উৎসাহ বা উদগনি আদিৰ গুৰুত্ব দিব, সেই বাক্যটোকে নিৰ্বাচন কৰিব লাগিব। অপশ্যন 1 আছে ছাত্ৰ ছাত্ৰীয়ে কম কথা পাতে বাবে মনোযোগ বেছি হয়। অপশ্যন 2 লক্ষ্য ভাষা কোৱা ছাত্ৰ ছাত্ৰীক আৰু এটা ভাষা শিকিবলৈ উদগনি দিয়া হয়।
অপশ্যন 3 সুকীয়া সুকীয়া প্ৰকল্পৰ সুযোগ পোৱা যায় আৰু অপশ্যন 4 দুয়োটা ভাষাতে বেছি কাম কৰাৰ ন্যায্যতা থাকে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 দ্বিভাষিক শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীয়ে এটা ভাষা শিকি থকাৰ উপৰিও আন এটা ভাষা শিকাত স্বাভাৱিকভাৱে উদগনি লাভ কৰে। শেষৰ প্ৰশ্নটো লৈছোঁ শিক্ষাৰ্থীয়ে শিকা ভাষাটোৰ জ্ঞান প্ৰয়োগ কৰিব পৰা নাই। উদাহৰণস্বৰূপে শব্দ প্ৰয়োগত অসুবিধা পাইছে, ভালদৰে অনুবাদ কৰিব পৰা নাই। এনে ক্ষেত্ৰত সম্ভাৱ্য সমাধানটো কি হ'ব পাৰে? শিকি থকা ভাষা এটাৰ শব্দসমূহ ব্যৱহাৰ কৰাত ট্ৰেন্সলেট কৰাত অসুবিধা পাইছে, তেনে ক্ষেত্ৰত কি কৰিব পাৰে সেইটো সুধিছে। অপশ্যন 1 আছে আত্মবিশ্বাস বঢ়াবৰ বাবে সহজ কাম দিয়া। অপশ্যন 2 শিক্ষাৰ্থীগৰাকীক অধিক পাৰদৰ্শী শিক্ষাৰ্থীৰ লগত বহিবলৈ দিয়া। অপশ্যন 3 সাৱধানে প্ৰস্তুত কৰা চিম্পল কমপ্লেক্স এছাইনমেণ্ট দিয়া আৰু অপশ্যন 4 শিক্ষাৰ্থীগৰাকীক ভাষা প্ৰয়োগৰ কামটোৰ বাবে অধিক সময়ৰ অনুমতি দিয়া। এই সমাধানকেইটাৰ ভিতৰত আটাইতকৈ ফলপ্ৰসূ সমাধানটো হ'ব অপশ্যন 3 সাৱধানে প্ৰস্তুত কৰা চিম্পল কমপ্লেক্স এছাইনমেণ্ট দিয়া। অৰ্থাৎ এনে কিছুমান কাৰ্য দিব লাগিব য'ত তেওঁলোকে কোনো অসুবিধা নোহোৱাকৈ সৰলৰ পৰা লাহে লাহে জটিললৈ আগবাঢ়িব পাৰে, জটিললৈ শিকিব পাৰে আৰু কাৰ্যসূচী সাৱধানে প্ৰস্তুত কৰিব লাগিব তেওঁলোকৰ উপযোগীকৈ, যাতে জনা কথাৰ পৰা নজনাবোৰলৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে।